নমস্কাৰ, স্বাগতম জনাইছোঁ অসমীয়া খাদ্যৰ থলুৱা জুতিলৈ। আহকচোন আজি চাওঁ কিনো লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ ঔটেঙা দালি আৰু কচু। কিদৰেনো বনাওঁ চিম্পুলভাৱে সহজকৈ চাই যাওঁ ভিডিঅ'টো শেষলৈ। আজিৰ জুতি কচু শাকৰ লগত ঔটেঙা দিয়া। ৰেডি কৰিছোঁ আৰু লাহে লাহে কচু আৰু ঔটেঙা আৰু লগত কি কি দিম দেখাই আছোঁ। ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই যাব দেই ৰাইজসকল। এয়া সৰু সৰুকৈ পিঁয়াজ কাটি লৈছোঁ, হালধি, নহৰু আৰু নিমখ তৰকাৰীখনৰ অনুপাতে। আৰু এয়া ঔটেঙা ভালদৰে সৰু সৰুকৈ কাটি লৈছোঁ আৰু কচুখিনি ভালদৰে ধুই কাটি ৰেডি কৰি লৈছোঁ। আৰু এয়া লগতে কেইডোখৰমান আলু লৈছোঁ আৰু কেইটামান দাইল লৈছোঁ। আহকচোন চাওঁ আজি কিদৰেনো বনাওঁ তৰকাৰীখন। এয়া ৰেডি কৰি লোৱা সামগ্ৰীখিনি। আজি তৰকাৰীৰ বাবে সকলোখিনি সামগ্ৰী ৰেডি কৰি লৈছোঁ। এয়া আপোনালোকৰ মাজলৈ। এয়া ভালদৰে কেৰাহীখন পাতি লৈছোঁ। কেৰাহীখন গৰম হোৱাৰ লগে লগে এয়া মিঠাতেল দিব লৈছোঁ। এয়া লাহেকৈ মিঠাতেল দিছোঁ আৰু মিঠাতেল গৰম হোৱালৈ অলপ ৰখিছোঁ। মিঠাতেল গৰম হোৱাৰ লগে লগে এয়া সকলোখিনি ৰেডি কৰি লৈছোঁ। এয়া পিঁয়াজ, এতিয়া তেল গৰম হোৱাৰ লগে লগে ইয়াত পিঁয়াজ কেইডোখৰ দি দিছোঁ। পিঁয়াজ কেইডোখৰ দিয়াৰ লগে লগেই এয়া পিঁয়াজ কেইডোখৰ দি ভালদৰে লাহে লাহে এয়া লৰাই আছোঁ। এয়া লাহে লাহে লৰাই দিছোঁ। পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে এয়া মই লাহে লাহে ভাজি ল'ম। ভজাৰ মাজতে প্লেটত ৰাখি থোৱা নিমখ, হালধি আৰু নহৰুখিনি এয়া ইয়াতে তেলতে দি দিম। এইখিনি গোটেইখিনি আৰু এইখিনি এতিয়া দি দিলোঁ। সকলোখিনি দিয়াৰ পাছতে এতিয়া ভালদৰে লৰাই ভাজি ল'ম। অলপ টাইম ভালদৰে লৰাই ভাজি এয়া ধুনীয়াকৈ আপোনাৰ ৰঙচুৱা হ'ব ধৰিছে আৰু এয়া লাহে লাহে ভাজি হৈছে আৰু ধুনীয়াকৈ ৰঙচুৱা হৈছে তেলখিনি ভালদৰে। পিঁয়াজখিনি এয়া পিঁয়াজ গৰম হোৱাৰ লগে লগে দাইলখিনি দি দিলোঁ। এয়া দাইলখিনি দিয়াৰ পাছতে এয়া লাহে লাহে লৰাই দিওঁ ধুনীয়াকৈ। চাই যাব দেই সকলোৱে ভিডিঅ'টো স্কিপ নকৰাকৈ। এয়া লাহে লাহে দাইলখিনি ধুনীয়াকৈ লৰাই আছোঁ। এয়া লৰাই ভাজিম। যিমান লৰাব সিমান টেষ্টি হয়। এয়া দাইলখিনি লৰোৱাৰ পাছতে লগতে আলু কেইডোখৰো ইয়াতে দি পানি লগতে ভাজি ল'ম। এই আলু কেইডোখৰ দি দিলোঁ দাইলকেইটাৰ লগতে। এয়া লাহে লাহে সকলোখিনি ভাজি লৈছোঁ। এয়া সকলোখিনি ভাজ খোৱাৰ পাছতে আৰু লাহেকৈ কচুখিনি ঠিক কৰি থোৱা কচুখিনি কাটি মেলি ৰেডি কৰি ৰাখিছোঁ। এই কচুখিনি দিওঁ আৰু লাহেকৈ এইখিনি ভালদৰে ভাজি লৈছোঁ। ভাজি লওঁ আৰু এয়া তিয়াই থোৱা কচুখিনি আপোনাৰ ইয়াতে দিছোঁ। কচুখিনি এতিয়া ভালদৰে লাহে লাহে ভাজিম। ভালদৰে ভাজি জয় পৰি যোৱালৈকে এইখিনি ভাজি লৰাই ধুনীয়াকৈ ভাজ খাব দিম।
এয়া কচু দাইল আলু ভালদৰে ভাজি জয় পৰালৈকে এয়া লাহে লাহে ভাজি লওঁ। ভালদৰে ভাত খাই লওঁ গোটেইখিনি। যিমান ভাজ খাই সিমানেই টেষ্টি হয় তৰকাৰীখন। এয়া ভালদৰে চাই লওঁ। সেয়া ধুনীয়াকৈ ভাজি লৈছোঁ। ভাজি পানী অলপ এয়া ভাজি এয়া লাহে লাহে ভাজি হৈছে আৰু ধুনীয়াকৈ। এয়া লাহে লাহে জয় পৰিছে কচু শাককেইডাল। এয়া ভাজি হৈছে আৰু আলু কচু আৰু দাইল ধুনীয়াকৈ জল পৰি গৈছে। এতিয়া লাহেকৈ পানী অলপ দি ভালদৰে ভাজি হৈছে আৰু এয়া অলপ ঢাকন মাৰি দিছোঁ। ঢাকন মাৰি সিজাৰ পাছতে আকৌ এতিয়া লৰাই দিলোঁ। ঢাকনখন আঁতৰাই এয়া ভালদৰে লৰাই এতিয়া গৰম পানী কৰি থোৱা সেই পানীখিনি অলপ দি দিলোঁ। পানীখিনি উতলাৰ পাছত অলপ দাইলখিনি কাটিব দিম। তাৰ পাছতে ঔটেঙা দিয়া হ'ব। নহ'লে ঔটেঙাটো যদি ইয়াৰ লগতেই দি দিয়া হয় দাইলখিনি ভালদৰে নেফাটে নিসিজে। সেইবাবেই ভালদৰে উতলি লওক। উতলি হোৱাৰ পাছতেই ঔটেঙা কেইডোখৰ দি দিয়াৰ পাছতে আজি ঔটেঙাৰ লগত কচু দালি ৰেডি হ'বই। আৰু ভিডিঅ'টো শেষলৈকে চাই যাব। আৰু যিসকলে মোৰ ভিডিঅ'টো নতুনকৈ চাইছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু কি ভিডিঅ' লাগে আপোনালোকে ক'ব দেই, কমেণ্ট ছেকশ্যনত জনাব। আৰু ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰিব কিন্তু সকলোৱে।